Kedam tang jakhong ni phai player ni arni kangsam por phai pli malong boka janalong Assam Jatibadi Yuva Chatra Parishad adum pen methanga sai hemalong pherangke mai kangnipon Karbi Anglong District Committee mate AJYCP amaipu jitu phukon pen kachepai phupon amai long kaningje ponke niphai hini jakhong arni Difu Lamding Road Rongpang thir kilometer pli along Karbi Rongdon thongke bratrok ahem kipriya sai ke dengalong ningduk piglo Athi lahai ra datum tong sekot pena jok konat lo ke dampo konat lo ke dopo lapen pinang atum ke sadlangta ke tok bom atum ta do lapen ke so atum ta do lahai kanghon kangjinso abe pin pen Karbi Anglong Autonomous Council ke ja Dr. Tuliram Ronghang kapin khat pen ahem arit kape free phun ke ningdono jin alam ajat punon apor pinangji lang apotlo lasi lahai atum aphan non tong sekot pen ke do din ke cho hormu lapen Kirap pinangji pusi sodak pen Karbi Anglong Autonomous Council aphan pachini. Ji jua kali Karbi Anglong Difu Lamding Road Rongpang thi gaon ji affection cholale tha uchet cholale tat ami kinu dubosato porikode tibor bhabe ninda korisu sarkarkhone karon সরকারখনৰ যে হাইকোৰ্টৰ এফেকশনৰ অৰ্ডাৰ কথা কৈছে আমি মহামান্য হাইকোৰ্টৰ আমি সন্মান জনাও আৰু আমি সন্মান জনাই ক'ব বিচাৰিছো যে যি এফেকশন চলিলে আমি গম পাইছো যে কোন ছাত্ৰ ছাত্ৰী সকলৰ পৰীক্ষা চলি আছিল এক্সাম চলি আছিল আৰু তাতোকৈ আৰু এটা দুখৰ বিষয় হৈছে যে আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছো যে ৰোগীয়া এগৰাকী মহিলা আমি দেখিছো হাতত সিলাইন লৈ পেলাই তেখেতে মাটিত পৰি থাকিবলগীয়া হৈছে আৰু কোন বহু ছাত্ৰ ছাত্ৰীয়ে গছৰ তলত কৰবাত পাতিত তেওঁলোকে এই উকত গৰমত পৰি থাকিবলগীয়া বিষয়টো আমাৰ অতিকৈ মনত দুখ পাইছো কাৰণ সৰকাৰখনে আহুংতে কৈছিলে যে জাতি মাটি ভিত্তি ৰক্ষা কৰিম লাপেন হালাপু জাখং নিফাই ইচিয়াৰনি APHLC লামজাই সাৰপো আংতং ইতিগাথাৰ থাঙালাম জি আবে পিন পেন মেন পুলিচ এতু কিনেপ কাংনাং পঞ্চায়েত আবাংকে চিলন লিপিন আলাম লাসি সোদাক পেন পিন রেমলো লাসি নন কে থাঙাদাই আবে পিন পেন আরেঙাহু পাসো সে পিন পেন লাপেন আওক আপরান মেসেন পেন কিলো সিরাক জি আফানসি পাচিনি তারিখে APHC যি মুখপাত্ৰ আংটং ইন্টি কাঠাৰক যি এৰেষ্ট কৰিলে বা তথা গ্ৰেপ্তাৰ কৰিলে তাত কিন্তু আমি বৰ দুখ পাইছোঁ কাৰণ এখন গণতন্ত্ৰৰ দেশ গণতন্ত্ৰৰ দেশত বাক স্বাধীনতাটো সকলোৰে আছে কথা ক'লে যদি কিবা যদি ভুল হয় তেতিয়াহ'লে যদি মনে হতা যদি কিছুমান যদি কেছ কাপি দিয়ে তেতিয়াহ'লে কেনেকৈ হ'ব সেইকাৰণে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱেও এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'ব বুলি আমি যুৱ ছাত্ৰ পৰিষদে আশা কৰিছোঁ আৰু তেখেতক অতি শীঘ্ৰে মুকলি কৰি দিবৰ বাবে যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে Buka Janpen Ananterang Karbi Anglong Live